আমি মানে কিমানত ৰাতিপুৱা ডিউটিৰ পৰা 5টা বজাত ওলাই আহিব লাগে। তেতিয়া আমি মানে আহোঁতে দেখা নাই, বেগ চেগকেইটা চালোঁ। তাৰ ৰিটাৰ্ণ মানে ইয়াত পাব্লিক মানুহকেইটা যেতিয়া জমা হৈছে, ৰিটাৰ্ণ আকৌ বেগ হৈ ঘূৰি আহোঁতে মানে তেতিয়া চাব পালোঁ মানে তেতিয়া মানুহকেইটা ইয়াৰ ওচৰ চবৰ মানুহকেইটা চাইছে, এইকেইটা ক'লে তেতিয়া গম পালোঁ। কি গম পালি কম? তেতিয়া মানে ডেড বডিটো চালোঁ। কোনটো ট্ৰেইনে কাটিব পাৰে এইটো? এইটো ৰাতি ট্ৰেইনটো কাটিব পাৰে। বিশেষ আমি নাজানো, মোটৰ ডিউটি ইয়াত আছিলে। এতিয়া তাত ইয়াৰ পৰা আপোনাৰ 600 মিটাৰ দূৰত ডেড বডি এটা মানে হেৰি হৈছে, কিন্তু কোনখন ট্ৰেইন আছে মাৰিছে এইটো মই ক'ব নোৱাৰোঁ। এতিয়া মই নিজে গৈ পেলাই চাই আহিছোঁ যে তাত কিলোমিটাৰ 207.89 তাৰ মাজতে আছে, ট্ৰেকৰ মাজত নাই, ছাইডত পৰি আছে জংঘলত। এনে চিনাকি নেকি? এনে চিনাকিটো মানুহ তাৰ হেডটোতো নাই, চিনিব পৰা অৱস্থাত নাই।